লাষ্টটো ব্লগৰ পৰা কণ্টিনিউ কৰিবলৈ আজিহে সময় পাইছোঁ। সদায় ভাবোঁ যে এডিট কৰিম, কিন্তু এডিট কৰাই নহয়। আৰু সিদিনাখনি আচলতে আমি একেবাৰে ভাবিলোঁ যে নেহৰু পাৰ্ক এখন যিখন আকৌ নতুনকৈ ৰেন'ভেট কৰি বনাইছে, তাতে জীয়ানকো সোমাই লৈ যাওঁ। সেইকাৰণে আমি মিলাই চাই পেলাই একেবাৰে পাৰ্কতো সোমাই দিলোঁ। আৰু খুবেই ধুনীয়া পৰিৱেশ, আৰু মানে সৰু ল'ৰা ছোৱালীক লৈ যাবলৈ বা আবেলি সময়ত নিজৰ পৰিয়ালটোৰ সৈতে তাত টাইম স্পেণ্ড কৰিবলৈ খুব ধুনীয়া। কিন্তু সেইদিনাখনি যিহেতু বহুতেই গৰম আছিল আৰু ঘৰলৈ যাবলৈ দেৰিও হৈছিল, সেইকাৰণে ওপৰে অলপমান চাই পেলাই ফুৰি পেলাই আৰু জীয়ানে খেলিবলৈ অলপমান জেদো কৰিছিল, কিন্তু সময় যিহেতু কমকৈ আছিল, সেইটো কাৰণে আমি অকণমান এনেই আৰু অলপমান ফুৰি পেলাই তাতে সামৰিলোঁ। আৰু আকৌ কেতিয়াবা যাম, তেতিয়া ভালকৈ আপোনালোকক নেহৰু মানে যিখন পাৰ্ক আছে সকলোখিনি ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। কিন্তু সেইদিনাখনি আচলতে আমি নোৱাৰিলোঁ সময়ৰ অভাৱত। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফাউণ্টেইন আৰু সকলোখিনি মানে ইমান ধুনীয়াকৈ সজাই তুলিছে, খুব ধুনীয়া কৰিলে। আৰু আমি ওলাই অহাৰ পিছতে ভাবিলোঁ এটা আইচক্ৰীম খাই লওঁ, কাৰণ ইমানেই গৰম লাগিছিল, চাহ তাহ খাবলৈ একোৱেই মন নগ'ল। মায়ে মেলাত জেলেপী লৈও লৈছিলে, আৰু এয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। আৰু ঘৰ আহি পাই মায়ে ক'লে যে ধুনীয়াকৈ চাহকণ বনাওঁ, চাহকণ খাই লৈ। এয়া মায়ে জেলেপী লৈ আহিছিলে, আৰু ঘৰতে ধুনীয়াকৈ শান্তিৰে বহি পেলাই চাহকণ খাই ল'লোঁ। আৰু সেইদিনাখনি ৰাতি ব্লগ কৰিবলৈ তেনেকৈ নহ'ল। আৰু এয়া হৈছে নেক্সট ডে', আৰু সেইদিনাখনি ভণ্টিৰ বাৰ্থডে আছিল, আৰু এয়া আবেলি সময় মায়ে দোকানৰ অলপ বস্তু বজাৰ কৰি আনিলে। আৰু ভণ্টি যিহেতু বাৰ্থডে আছিলে, সেইকাৰণে মায়ে সৰুকৈ জীয়ানলৈ কেক এটা লৈ আহিলে। Happy birthday কৈ দিয়া, happy birthday কোৱা। কোৱা। Happy birthday. Happy birthday কৈ দিয়া আকৌ। মাহীক কৈ দিয়া, মাহীক কৈ দিয়া। এনে আমলি কৈ দিয়া। এনাইক কৈ দিয়া অলপ। এটা কেক দিবা নে আমাক? তাইলৈ নাহে হ'ল কেকটো। মায়ে মিঠাই আনিছে, মিঠাইখিনি লৈ যাওঁ। মিঠাইটো লৈ কি মিঠাই আনিলে চাওঁ, কি মিঠাই আনিলে? নালাগে, মই ঘৰৰ পৰা আনিছোঁ। কেলে? মই নাখাওঁ দে। আৰু ৰাতিলৈ ভণ্টি বাৰ্থডে বুলি মায়ে মাছ অকণমান লৈ আহিলে। মই ক'লোঁ যে মাছ আজি ময়ে বনাওঁ বইল কৰি জিকাৰ সৈতে। আৰু ভণ্টি যিহেতু শাওণ মাহত ব্ৰত কৰে, মানে তাই নিৰামিষ খায়, সেইকাৰণে ময়ো ক'লোঁ যে মই মাংস নাখাওঁ, কাৰণ মই মাছ নাখাওঁ। মায়ে কৈছিল যে মানে মাংসকণ লৈ আহোঁ তোলৈ। মই বোলো নালাগে, ভণ্টিয়ে নাখায় যেতিয়া মইনো অকলে কি মাংস খাম, সেইকাৰণে নালাগে বুলিয়ে ক'লোঁ। আৰু ইমানেই গৰম আছিলে সেইদিনাখনি, কোনোমতে পাকঘৰত সোমাই পেলাই বইল মাছকণ বনালোঁ। আৰু ভণ্টিলৈ মোলৈ আকৌ এক্সট্ৰাকৈ এনেকৈ জিকা ভাজি অকণ বনালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছে, চাই কেনেকুৱা পালে জনাব। আজিলৈ বাই।